নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালে ভালে গৈ আছে। এইবাৰ অসম পুলিচৰ এক্সামত এটা বস্তু দেখা গৈছে, ল'ৰা ছোৱালীবিলাকে ফিজিকেলত ভাল নাম্বাৰ পাইছে, কিন্তু যেতিয়াহে তাহাঁতৰ নাম ৰিটেনত আহিছে, ৰিটেনটো ক্লিয়াৰ কৰিব পৰা নাই। ইয়াৰ মেইন ৰিজনটো কি আপোনালোকে গম পায়নে? ইয়াৰ মেইন ৰিজনটো হৈছে ল'ৰা ছোৱালীবিলাকে ফিজিকেলটোক ইম্পৰ্টেণ্ট বুলি ভাবে, ৰিটেনটোক ইমান ইম্পৰ্টেণ্ট নিদিয়ে। সেইকাৰণে তাহাঁতৰ লাষ্টত গৈ মেলি ৰিটেন অসম পুলিচৰ এক্সাম কেতিয়াও ক্ৰেক নহয়। আপোনালোকে যি ধৰণে ফিজিকেলটোক ইম্পৰ্টেণ্ট দিয়ে, সমান্তৰভাৱে ৰিটেনকো আপোনালোকে গুৰুত্ব দিব লাগিব। ৰিটেনক যদি গুৰুত্ব নিদিয়ে তেন্তে আপোনালোকৰ এক্সাম কেতিয়াও ক্ৰেক নহয়। ৰিটেনতো আৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, এক্সামৰ 1 মাহ বা 2 মাহৰ আগত তাহাঁতি ইউটিউব ভিডিঅ' বা কিবা বুক চুক কিনি মেলি তাহাঁতি তেতিয়াহে চায় মানে। আৰু সেনেকা হ'লে কেতিয়াও এক্সাম ক্ৰেক কৰা সম্ভৱেই নহয়। 2-3 মাহৰ আগত আপুনি ৰিটেন কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰিব। আপোনালোকে অলম'ষ্ট 1 বছৰ তাৰ কাৰণে সময় দিব লাগিব। আৰু ৰিটেনৰ কাৰণে মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে চিলেবাছটো আপোনালোকে জানিব লাগিব। ৰিটেনত যেতিয়া বহিছে আপোনালোকে কি এক্সাম ক'ৰ পৰা কুৱেশ্যন আহিব সেইটো যদি আপোনালোকে গম নাপায় তেন্তে আপোনালোকে কুৱেশ্যন এনচাৰ এটেম্প্ট কৰিব নোৱাৰিব। সেইকাৰণে ইয়াৰ কাৰণে লাগে চিলেবাছটো ভেৰি ইম্পৰ্টেণ্ট। চিলেবাছটো আপোনালোকে মুখস্থ কৰক আৰু চিলেবাছটো আপোনালোকে পঢ়া টেবুলৰ আগত আঁৰি থওক। আৰু ইয়াত আপোনালোকে দেখিছে কিমান নম্বৰ ক'ৰ পৰা আহিব। টোটেল মানে অসম পুলিচৰ এক্সামত 50টা কুৱেশ্যন 50 মাৰ্ক থাকে আৰু 100টা কুৱেশ্যন আহে। 2 ঘণ্টা সময় দিব। আৰু ইয়াত ক'ৰ পৰা কিমানখিনি কুৱেশ্যন আহিব ইয়াত দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু ইয়াত জেনেৰেল নলেজৰ কাৰণে ক'ৰ পৰা কুৱেশ্যন আহিব আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। গোটেইখিনি ভিডিঅ' আমাৰ চেনেলত আপোনালোকে পাই যাব। অলৰেডি আমি কেইটামান ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে এবাৰ চাওক, কমেণ্ট দিয়ক, ছাবস্ক্ৰাইব কৰক। লজিকেল ৰিজনিং 1 by 1 আমি আগন্তুক দিনত ইয়াৰ ওপৰত কুৱেশ্যন আমি ডিছকাছ। হিষ্ট্ৰী মেইনলি অসম হিষ্ট্ৰীৰ পৰাও কুৱেশ্যন আহে, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰাও কুৱেশ্যন আহে, কিন্তু মেক্সিমাম কুৱেশ্যন অসম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহে। সেইকাৰণে আমি অসম হিষ্ট্ৰীক বেছিকৈ ধ্যান দিব লাগিব। ইয়াৰ পৰা কিছুমান কুৱেশ্যন দিছে। মেথছ আগন্তুক দিনত আমি মেথছো ডিছকাছ কৰিম আমাৰ চেনেলত। তো এই মেথছৰ যাৰ প্ৰব্লেম আছে আপোনালোকে কমেণ্ট দি জনাব। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক, ফটোকপি আপোনালোকে উলিয়াই মেলি আপোনালোকে বেৰত আঁৰি থওক। আৰু ইমানখিনি যদি কৰে আপোনালোকে, দিছ টাইম ইউ উইল বি 100% পাছ। জয় অসম।